জয় গুরু শংকৰ সৰ্ব গুণকৰ বাৰেকো প্ৰণাম বাৰেকো বৃহত্তৰ বালিপাৰা অঞ্চলৰ এই উদমাৰী গাঁৱৰ গঞা ৰাইজে আমি 1 বহাগৰ পৰা পহিলা বহাগৰ পৰা গাঁৱৰ প্ৰতি ঘৰৰ গৃহস্থৰ ঘৰে ঘৰে আমি ৰঙালী কাদৰাৰ বাবে এই বিহু হুঁচৰি গাইছোঁ আৰু 2টা বছৰ কোভিডকালীন পৰিস্থিতিৰ বাবে আমি যিহেতুকে বিহু মাৰিব পৰা নাছিলোঁ, বিহু আয়োজন কৰিব পৰা নাছিলোঁ, গতিকে এইবাৰ সমগ্ৰ গাঁৱৰ ৰাইজে একেবাৰে উৎসাহমূলক পৰিৱেশেৰে আগুৱাই আহিছে। সকলোৱে হুঁচৰি গাই আনন্দ কৰিছোঁ আৰু বহাগ মানে ঢোল আৰু ঢোল মানে বিহু, গতিকে আমি বিহু নাথাকিলে অসমীয়া জাতিটো জীয়াই নাথাকিব। গতিকে অসমীয়া জাতিক জীয়াই ৰখাৰ আমাৰ যি চেষ্টা, এই চেষ্টা আমাৰ সদায় অব্যাহত থাকিব আৰু আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যে আমাৰ মাজত আহি আমাৰ গাঁৱৰ এই বিহু হুঁচৰিক সমগ্ৰ অসমৰ লগতে সমগ্ৰ বিশ্বলৈ যি পঠোৱাৰ যি ব্যৱস্থা, আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি ৰঙালী বিহুৰ আন্তৰিক কৃতজ্ঞতা, বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক সেৱা শুভেচ্ছা যাচিছোঁ। ধন্যবাদ।